বহুত দিনৰ মূৰত এখন বিয়া খাবলৈ আহিছোঁ। ক'ত হয় চাওঁ বলক। এই বিয়াখন আছিলে যোৰহাট তিতাবৰত, আমাৰ মামাৰ ফালে হয়। আজি অকল ৰিচেপশ্যনহে আছিলে, বিয়া আগদিনাই হৈ গ'ল। আহি পায়ে দেখিলোঁ ইমান ধুনীয়া ডেক'ৰেশ্যন কৰি থোৱা আছে। আহি পায়ে আমাৰ মায়ে চিনাকি মানুহ পাই গ'ল, কথা পাতিছে ধুনীয়াকৈ। এয়া আমাৰ দৰা কইনা লগত ইমান ধুনীয়া লাগিছে। তাৰপিছতে আমি আহিলোঁ খোৱা পৰিবলৈ, খাই গৈছিলোঁ। এনেও অকণমান লেটেই হৈছিলে পোৱাগৈ, সেইকাৰণে অকণমান নিয়মটো কৰি জাষ্ট আহি গ'লোঁ কাজিনছৰ লগত কথা পাতিবলৈ। কাজিনছ নহয়, আচলতে ফ্ৰেণ্ডছৰ নিচিনাই হৈ গ'ল। ইমান দিনৰ পিছত লগ পাইছোঁ, মায়ে চিনাকি মানুহ আকৌ পাই গ'ল। ঢেৰ মানুহ পাইছে বিয়াত, কাৰণে বহুতেই ভাল পাইছে। এয়া মায়ে সুধিছে চিনি পাইছেনে নাই, তেওঁ পাইছোঁ নাই পোৱা তেনেকুৱা মাজতেই আছে। মামাহঁতৰ ঘৰ আহিয়ে পাই গ'লোঁ নহয়, ইয়াক এৰিবই নোৱাৰা হ'লোঁ। সেইকাৰণে অকণমান মৰম কৰিলোঁ। ভিতৰ সোমাই দেখিলোঁ বাইক ভায়েকৰ মাজত পইচাৰ লেনদেন চলি আছে। ঘৰ যোৱাৰ টাইম হৈছে, চ' আইতা আৰু ভাইটিক ধুনীয়াকৈ বাই বাই কৈ আমি ঘৰলৈ গুচি আহিলোঁ।